So hello hi guys, এতিয়া এই এলাৰ্ম দি থওঁ এইটো মোবাইলত। তো এতিয়া 8টা বাজিলে। আজি দেৰিকৈ উঠিলোঁ কাৰণ কালি মই কীৰ্তন কৰিছিলোঁ আমাৰ নামঘৰত। আপোনালোকক দেখুৱাম অলপকৈ। তো চাব ভিডিঅ'টো। এতিয়ালৈকে বাই। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল। তো আমি আজি মানে জন্মাষ্টমী যে জন্মাষ্টমীৰ কাৰণে আমি নামঘৰলৈ গৈ আছোঁ। তো মোৰ লগত আছে মোৰ লগৰ মানে ভাইটি হয়, লগৰ আছে আৰু ভাইটিও হয়। আৰু আমি এতিয়া যাওঁ নামঘৰলৈ, আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ নামঘৰত। তো ভিডিঅ'টো চাই থাকিব। এয়া আমি বুট তিয়াই থৈছিলোঁ, বুট আৰু আছে ইয়াত আছে মগু। আমাৰ ইয়াৰ ভাইটি এদিন দেখিছিলে আপোনালোকে। তো এইজনো যায় আমাৰ লগত। কি আছে ইয়াত আছে মগু। এতিয়া আমি গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ, লৈ গৈ আছোঁ নামঘৰলৈ গৈ আছোঁ। এতিয়া সমূহ ৰাইজক দেখুৱাম আৰু গৈ আছোঁ। ৰাস্তা পদূলি দেখিছে নহয়, আমাৰ ৰাস্তাও অকণ বেয়া, ডাম্পাৰ চলি শেষ কৰি দিলে। কিন্তু ধাননিটো গোটেই সেউজীয়া, কিন্তু পানী নাই। কি ক'ব, পানী একেবাৰে নাই, পানী একেবাৰে শেষ। এতিয়া চবে আৰম্ভ কৰি আছে। এয়া আপোনালোকক দেখুৱাইছোঁ কি মানে বস্তু উলিয়াইছে, থোৱা হৈছে। আৰু এইফালে মাহ প্ৰসাদ ৰেডি আছে। তাৰপিছত এইফালে মাহঁতে মিঠৈ বনাবলৈ আৰম্ভ কৰিছে। এইটো কি দিছে ইয়াত? আৰু আমাৰ এয়া নবৌহঁতি একদম গাঁৱলীয়া পৰিৱেশ আৰু বনাইছে দেই। কেনেকুৱা কমেণ্ট কৰি জনাব। এতিয়া হোৱা নাই, বৰ্তমান হ'ব আৰু পিঠাগুড়ি আছে, তাৰপিছত গুড় আছে, এই দৌ পানী আছে। তাৰপিছত আমাৰ নামঘৰটো বৰ্তমান বনোৱা হোৱা নাই, বনাবলৈ আৰম্ভ কৰিছে আৰু। চ' বন্ধুসকল, ভিডিঅ'টো চাই কেনেকৈ পালে? তো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নালাগে। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহি থকা যোনবোৰ নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যায়। তো আজিলৈকে বাই।